সাঠৰ নং 1 এনেকুৱা কি বস্তু পুৰুষ মানুহে বনায় কিন্তু পুৰুষ মানুহেই যাব নোৱাৰে উত্তৰটো কি হ'ব উত্তৰটো হৈছে লেডিজ টয়লেট পুৰুষ মানুহে বনায় কিন্তু পুৰুষ মানুহে যাব নোৱাৰে সাঠৰ নং 2 এনেকুৱা কি প্ৰশ্ন আছে যাৰ উত্তৰ অলপ সময় পাছে পাছে সলনি হৈ থাকে উত্তৰটো কি হ'ব উত্তৰটো হ'ল এতিয়া কেইটা বাজিছে সাঠৰ নং 3 মাইকী মানুহৰ কোনটো ৰূপ যাক সকলোৱে দেখা পায় কিন্তু গিৰিয়েকে দেখা নাপায় উত্তৰটো কি হ'ব উত্তৰটো হৈছে মাইকী মানুহৰ বিধৱা ৰূপ সাঠৰ নং 4 এনেকুৱা কি বস্তু আছে যাক সৰু ল'ৰা ছোৱালীবোৰে খায় কিন্তু খাবলৈ পচন্দ নকৰে উত্তৰটো কি হ'ব উত্তৰটো হৈছে গালি সাঠৰ নং 5 কি বস্তু বগা হৈ থাকিলে লেতেৰা আৰু ক'লা হৈ থাকিলে চাফা উত্তৰটো কি হ'ব উত্তৰটো হৈছে ব্লেকবোৰ্ড অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম